ৰাইজ আজি মই প্ৰথমবাৰ গম পাইছো যে এক্সাম হললৈ আহি পেলাই পঢ়াৰ বাদ দি বেঞ্চত শুই থাকে বুলি। হেল্ল' ফ্ৰেণ্ডছ, মই সফিকুল আৰু ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। তো আজি ৰাতিপুৱা ওলাইলো কলেজৰ ফালে, কাৰণ আজি আমাৰ লাষ্ট এক্সামৰ ৰাইজ। তাৰ পাছত কি আৰু মোৰ চাইজৰ ওখ ল'ৰাকেইটাৰ লগত মানে মোতকৈ তলৰ ক্লাছৰ লগৰকেইটাৰ লগত ধুনীয়াকৈ মই গৈ পেলাই ফাইনেলি পাই গলো কলেজ। আৰু এইফালে মই এক্সাম হল পাইছিলোহিয়ে, আহিয়ে দেখিছো যে আমাৰ লগতো পুৰা নিশ্চিন্ত মনেৰে পুৰা বেঞ্চত শুই আছে পঢ়াৰ সলনি। বেলেগ ষ্টুডেণ্ট আহি এক্সাম হলত প্ৰথম পঢ়ে, তেওঁ আকৌ টোপনিহে মাৰে। বাৰু ফাইনেলি আজি এক্সামটো দি পেলাই এতিয়া যাবলৈ লৈছো আমাৰ লগৰটো ঘৰলৈ, কাৰণ আজি হেনো কিবা এটা আছে তেওঁলোকৰ, তো খাবলৈ মাতিছিল, যাওঁ এতিয়া খাবলৈ বুলি। সিহঁতৰ ঘৰলৈ ফাৰ্ষ্ট টাইম গৈ পেলাই মইতো কপৌ ফুলকেইপাহে চাই আছিলো, কিন্তু পিছত চাহ তাহ খুৱাই লৈ মেলি তেলিয়াই মেলি মোক লৈ গ'ল আকৌ ফটো শ্বুট কৰিবলৈ বুলি। বাৰু তাৰ পাছত সিহঁতৰ লগতে গ'লো ফটো শ্বুট কৰিবলৈ, কাৰণ এইটোকে চাহৰ লগতো ফটো অকণ মাৰি দিয়াটো একো ডাঙৰ কথা নহয়। এনেদৰে অলপ টাইম ফটো মৰাৰ পিছত বাজনীক বোলে শ্বৰ্ট ভিডিঅ' এটা বনাই দিব লাগে। তো বাজনীক সেই শ্বৰ্ট ভিডিঅ'টো বনাই ভাবিলো যে আজিৰ কাৰণে ব্লগটো ইমানতে খতম কৰো বুলি। তো আজিলৈ আছিল ব্লগটো ইমানে, তোমালোকক লগ পাম নেক্সট ব্লগটো। আজিলৈ সকলোকে বাই বাই।